সময়ত আহিছিলো হয়নে নহয় এতিয়া আপোনালোকে বিটিসি বিজেপি আৰু ইউপিপিএল বহাই দিলে হয়নে হয়তো ভাল লাগিছে নাই মনটো দিল্লীত নৰেন্দ্ৰ মোদী কোকৰাঝাৰতো বিজেপি ইউপিপিএল আৰু দিছপুৰতো বিজেপি ইউপিপিএল হৈ গ'লে আমাৰ আৰু কোনো চিন্তা নাই মই আজি পানেৰী সমষ্টিত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আহিলোঁ পানেৰীটো প্ৰচণ্ড ঢৌ বিশ্বজিৎ দৈমাৰী বহুত ভোটত জিকিব আজি হাগ্ৰামাও আজি জনসভা পাতিছিলে ইয়াতে আপুনিও পাতিলে কেনে অনুভৱ কেনেকুৱা লাগিলে আপোনালোকৰ দুইখন জনসভা দেখি আপোনালোকে কওকচোন হাগ্ৰামা মহিলাৰী কৈ আছে মহাজুৰি চৰকাৰ গঠন কৰিব এতিয়া হাগ্ৰামাই আজমলৰ লগত লগ হৈ বিটিচিখন ধ্বংস কৰিব খুজিলেও আমাৰ মানুহে বিটিচি ধ্বংস কৰিব নিদিয়ে বুজিলে আজমলক আমাৰ মানুহে কেতিয়াও আহিব নিদিয়ে আপোনালোকে বোলে গেৰাণ্টি পাৰ্টি হিমন্ত আউট বুলি কৈছে দিছপুৰৰ পৰা এতিয়া এইখন দেখিলে কেনেকুৱা লাগে আপোনালোকে দুইখন মিটিঙৰ ভিডিঅ' ক্লিপিং চলাই দিয়ক আপোনালোক গেৰাণ্টি পাৰ্টি দুইখন ভিডিঅ' ক্লিপিং চলাই দিয়ক